হয়, হাজোবাসীৰ বাবে এটা সুখবৰ, কিয়নো হাজোৰ মাজমজিয়াত আজিৰে পৰা মুকলি কৰা হৈছে পোহৰ অটোমোবাইলছ নামেৰে এতিয়া বাইক আৰু স্কুটি শ্বৰুম, য'ত আচলতে ডিছকাউণ্ট দিয়া হৈছে। লগতে যিসকল লোকে দেৱালীলৈকে এই সামগ্ৰীসমূহ ক্ৰয় কৰিব তেওঁলোকৰ কাৰণে হেলমেট পৰ্যন্ত তেওঁলোকক ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমাৰ স্বত্বাধিকাৰী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে অভিনন্দন জনাইছো, হাজোৰ মাজমজিয়াত এনেকুৱা এটা শ্বৰুম আপুনি মুকলি কৰিলে। বিচাৰিম যে হাজোৰ ৰাইজখিনি যিটো এটা আগলৈ এটা অসুবিধা হৈছিলে, গাড়ী আছিল তেওঁলোকে বহু বছৰৰ পৰা হিৰৰ ব্যৱহাৰ কৰি পাইছে, কিন্তু লাষ্ট 2-3 বছৰৰ পৰা হাজো টাউনত যিটো শ্বৰুম আছিলে বা হেৰি সেইটো নোহোৱা নিচিনা হৈছিল। ইয়াতে যাৰ বাবে এটা গেপ হৈ পৰিছিলে। এতিয়া হিৰো শ্বৰুমখনৰ ফালৰ পৰা এইটো পদক্ষেপ যেতিয়া লোৱা গ'ল আৰু সেইটো সুযোগ মই পালো যে ইয়াতে দিব পৰা, তেতিয়া মই শ্বৰুম খুলিলো, যাতে গুৱাহাটীলৈ এতিয়া কোনো মানুহ আকৌ কষ্ট কৰি যাব লগা নহয়। তেওঁলোকৰ গাড়ীখন হওক, গাড়ীৰ বাবে হওক বা গাড়ীৰ চাৰ্ভিচিঙৰ বাবে হওক, হিৰো গাড়ীৰ সকলো ধৰণৰে মেচিন এণ্ড অল অনা হৈছে। আৰু সেইকাৰণে যিবোৰ ইয়াতে চেলছমেন ৰখা হৈছে, যিবোৰ ইয়াতে চাৰ্ভিচমেন ৰখা হৈছে, সেইবোৰ গোটেও মানে ট্ৰেইন আপ কৰা হৈছে। অত্যাধুনিক মেচিনবোৰো গোটেই নতুন মেচিন অনা হৈছে, যাৰ বাবে তেওঁলোকে ইয়াতে বেষ্ট চাৰ্ভিচ পাব আৰু বহুত বেষ্ট ৰেটত পাব। মোৰ বাবে আমি এতিয়া স্কিমো দিছো যে এই মাহৰ পৰা এতিয়া আজিৰ পৰা আমাৰ মুকলি, আজিৰ পৰা লৈ কিনে 3rd মানে জুলাই আপোনাৰ দিৱালীলৈকে আপোনাৰ স্কিম থাকিব যে আপোনাৰ যদি বাইক বা স্কুটি যিকোনো গাড়ী লয়, তেতিয়া আপোনাৰ 2টাকে হেলমেট আৰু লগতে 5 লিটাৰ তেল দিয়া হ'ব যদি আপোনাৰ বাইক লৈ আছে, আৰু যদি আপুনি স্কুটি লৈ আছে তেতিয়াহ'লে ফুল টেংক কৰি দিয়া হ'ব। তাৰ বাবে আমি ইয়াতে মই বিচাৰিছো যে যিমানখিনি মানুহ আমাৰ ইয়াতে লোৱা হৈছে সেইখিনিও গোটেই আশে পাশে ইয়াৰে টাউনত লোৱা হৈছে, যাতে তেওঁলোকো এটা এমপ্লয়মেণ্ট পায় আৰু আগলৈ যাতে তেওঁলোকৰ ৰাইজে যাতে এইটো ছাপোৰ্ট কৰে আৰু ৰাইজে পচন্দ কৰিব বুলি এটা সহযোগিতা বঢ়ায় আৰু ৰাইজে পচন্দ কৰি আমাৰ এটা আহিব বুলি এটা আশাও কৰিছে। হয়, আজিৰ পৰাটো উদ্বোধনী হ'ল। এতিয়া ইয়াতে আহিলে ৰাইজে লো ডাউন পেমেণ্ট, ইজি ফাইনেন্স আৰু বেষ্ট ভেহিকলছ অল কাইণ্ড অফ মডেল পাব, যিবোৰ মানে ধৰক আজিও আগলৈ গুৱাহাটী বা কিছুমান শ্বৰুমতে ৰাখিছিলে, সেইবোৰ গোটেই বাইক এতিয়া আমাৰ মোৰ শ্বৰুমতে ৰাখি মানে বিভিন্ন ধৰণৰ সুবিধাৰে ইয়াত সজ্জিত কৰা হৈছে পোহৰ অটোমোবাইলছ। আৰু ইয়াত যি সামগ্ৰীসমূহ ইয়াত ৰখা হৈছে আমি দেখিবলৈ চেষ্টা কৰিছো। আচলতে বিভিন্ন ধৰণৰ বাইক স্কুটি ইয়াত সন্নিৱিষ্ট কৰিছে হিৰো অটোমোবাইলছ। আৰু এইদৰে হাজোৰ মাজমজিয়াত আজিৰ পৰা মুকলি কৰা হৈছে এখন অত্যাধুনিক সা সৰঞ্জামেৰে পৰিপূৰ্ণ পোহৰ অটোমোবাইলছ নামেৰে এটা হিৰো শ্বৰুম। মানে আমাৰ কাৰণে খুব ভাল লগা দিন, ভাল লগা খবৰ। আজি মোৰ হাজবেণ্ডে যিহেতুকে এইটো এটা নতুন এটা শ্বৰুম খুলিছে, চবেই ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছো, আৰু মোৰ কাৰণেতো খুবেই বেছি ভাল লগা খবৰ। এগৰাকী হয় হয়, সেইটোতো হয়। মই মোৰ পিনৰ পৰা যিমানখিনি সহায় কৰিব পাৰো তেখেতক গোটেইখিনি সহায় কৰিছো। আৰু এইটোৰ পৰা যিটো আমি নাম দিছো পোহৰ অটোমোবাইল, এই নামৰ অৰ্থটোৱে হৈছে ব্ৰাইটনেছ। ইয়াৰ পৰা যাতে এই আমাৰ হাজো এৰিয়াৰ পৰা হওক বা ইয়াৰ পৰাও যদি আমি অকল এইখিনিতে ক্ষান্ত থাকিব খোজা নাই, ইয়াৰ পৰা আমি আৰু আগুৱাই যেতিয়া যাম, এই পোহৰ নামৰ জৰিয়তেই যাতে সকলো ফালে বিয়পি যাতে যায়, এইটো মোবাইলৰ পোহৰাই যাতে তোলে, সেইটোৱে আৰু। ধন্যবাদ। ইয়াতে হাজোৰ মাজমজিয়াত এটা শ্বৰুম এটা আপুনি ইনভেষ্ট কৰিলে, কি ক'ব? ভাল লাগিছে, যুৱ প্ৰজন্মৰ কাৰণে এটা সুন্দৰ পদক্ষেপ। আৰু পোহৰ অটোমোবাইলছে এটা হিৰো হণ্ডাৰ সাবজিলাৰ এটা খোলাৰ বাবে আমাৰ কামৰূপ জিলাত যুৱকসকলক পিছি লৈ তেখেতসকলে যুৱ ল'ৰাজনে আহি এটা সুন্দৰ পদক্ষেপত হাজোৰ মাজমজিয়াত ডিলাৰটো খুলিছে, তাৰ বাবে মই তেখেতক ধন্যবাদ দিছো। আৰু যুৱ প্ৰজন্মই এই গাড়ী কিনি ৰাস্তাত সুন্দৰভাৱে গাড়ী চলাব, তাৰ বাবে মই প্ৰত্যেকজন চালকক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো, আৰু তেখেতসকলে ছেফটি নিয়ম মানি চলাওক। আৰু এই ডিলাৰটো মই আজি ইয়াত উদ্বোধন হ'ব বুলি ঘোষণা কৰিছো, আৰু এই ডিলাৰটোৰ দ্বাৰা হাজোবাসী ৰাইজে বহুত উপকৃত হ'ব।